হেল্ল' এভৰিৱান। বহুত দিনৰ পৰা ভাবি আছিলোঁ যে পেট পূজা ভাগ ভালদৰে হোৱা নাই। তেতিয়াই মোৰ লগৰজনীয়ে কল কৰি বিহপুৰীয়ালৈ যাবলৈ লগ ধৰিলে, কাৰণ তাই অলপ শ্বপিং কৰিবলগীয়া আছিলে। কিন্তু মই বেটা অকল পেট পূজাৰ কাৰণে ওলাই গ'লোঁ, আৰু তাই এয়া কিবা কিবি শ্বপিং কৰিলে, আৰু মই তাইক কামোৰ দি আছোঁ, ব'ল না কিবা এটা খাই আহোঁ। তেতিয়াই তাই ক'লে ঠিক আছে ব'ল আগত তোৰ ভাগৰ পেট পূজাটোৱে হৈ লওক। আৰু আমি স্কুটি লৈ আহি পাই গ'লোহি জুপিতৰা নামৰ ফেমিলি ৰেষ্টুৰেণ্টখনত মই প্ৰায় খাইছোঁ যদিও ভিডিঅ' বনাবলৈ হোৱা নাই। ইয়াৰ প্ৰাইচবোৰ এফৰ্ডেবল হয়, আৰু খানাটোতো কথা ক'বই নালাগে, বিৰাটেই বেছি টেষ্টি হয়। তেতিয়ালৈ মই এটা ভিডিঅ' বনাই ল'লোঁ, আৰু তাৰপিছতে আমাৰ খানা আহি পাই গ'ল। বাটাৰ চিকেন আৰু বাটাৰ নান অৰ্ডাৰ কৰিছিলোঁ। এটা বস্তু খাই আমাৰ কেতিয়াও পেট নভৰে, সেইটো কাৰণে আমি আৰু কিবা এটা অৰ্ডাৰ কৰি আপোনালোকৰ ৰেষ্টুৰেণ্টখন অলপমান হ'লেও দেখাব ট্ৰাই কৰিছোঁ। আৰু তেতিয়াতে আমাৰ ছেকেণ্ডটো অৰ্ডাৰ আহি পাই গ'ল। আমি অৰ্ডাৰ কৰিছিলোঁ কফি দুকাপ আৰু চিকেন পকৰা। খাবলৈ বিৰাটেই বেছি টেষ্টি আছিলে।